তো হেল্ল' এভৰিৱান। তো আমি আজি আহিলোঁ অলপ জাগা এটাত ফুৰিবলৈ কাৰণে। তো মই ভাবিলোঁ মানুহজনীকো অলপ লৈ যাওঁ। তো মানুহজনীকো অলপ কিবা এটা জাগা দেখুৱাই দিওঁ, ভাল লাগিব। এইজনী মোৰ মানুহজনী। তাৰপিছত আছে আমাৰ লগত এজনী হ'ল মোৰ মামী। তো আমি ভাবিলোঁ সকলোৱে মিলি ওচৰতে পাৰ্ক এটা আছে, গৈ আহোঁ। এইজনী হ'ল মোৰ কলিজাজনী। তো বেংগলোৰ জাগা এটাত ফ্ৰীডম পাৰ্ক বুলি কোৱা জাগা এটা আছে, ইয়াতে আহিলোঁ আমি ধুনীয়াকৈ, মানুহজনী আৰু মই। লগতে আমাৰ মামী আছে, মামাৰ ল'ৰা আছে, মামা আছে। তাৰপিছত আছে মোৰ কলিজাজনী। তো ভাবিলোঁ অলপ ইফালে অলপ কিবা কিবি অলপ চাই আহোঁ, কিনো কৰি থাকিম ৰুমতে। পাৰ্কটো ওচৰতে আছে, তো ধুনীয়াকৈ সকলোৱে ওলাই আহিলোঁ। চাওকচোন কিমান ধুনীয়া জাগা, বাপৰে। মানে এনেকুৱা লাগি আছে কি অসমত মানে চাহ বাগিচা, চাহৰ বাগান এনেকুৱা লাগিছে। এইটো হ'ল মানে কি, আগৰ দিনতে ব্ৰিটিছৰ দিনত যেনেকুৱা যুদ্ধ হৈছিলে, টেংগাৰী নে টেংগাৰী কয়, মই ভালকৈ নাজানো মানে ইয়াৰ বিষয়ে। চ' মানে এইটো ইয়াতে থৈ দিছে মানে সজাই পেলাই। এইটো ইউজ কৰা হয় বস্তুটো। এইটো হ'ল হেলিকপ্টাৰ, যিটো হেলিকপ্টাৰ মানে যুদ্ধৰ সময়ত প্ৰয়োজন হয় ন, তো সেইটো হেলিকপ্টাৰ ইয়াতে আছে। আগতে ইউজ কৰা বস্তু এইবিলাক ৰকেট ইণ্ডিয়া বুলি লিখি থোৱা আছে ন, যিয়া মানে যুদ্ধৰ সময়ত এইবিলাক বস্তু প্ৰয়োজন হৈছিলে বা যুদ্ধ কৰিব গৈছিলে বা ইয়াৰ পৰা কিবা হেৰি কৰিছে, টোটেলি মানে ইয়াতে ইউজ হোৱা বস্তুখিনি আছে। এইটো ফাইটাৰ জেট। ফাইটাৰ জেট বুলি ক'লে সকলোৱে মানে বুজি পায় ফাইটাৰ জেট কি বস্তু। তো A to Z বস্তু যুদ্ধত যিখিনি বস্তু থাকি যোৱা বা আছিলে, কিছুমানটো যুদ্ধৰ বম চম দি মেলি উৰুৱাই দিছিলে, বাট এইখিনি উৰুৱাব নোৱাৰিলে বা একো কৰিব নোৱাৰিলে। তো এইখিনি মানে ধুনীয়াকৈ সজাই মেলি থৈ দিছে যে মানুহে চাওক, এটা ধুনীয়া দৃশ্য হ'ব। তো সেইটো কাৰণে মানে ধুনীয়াকৈ চাফ চিকুণ কৰি চব থৈ দিছে। এইটো ফাইটাৰ, এইটো হেলিকপ্টাৰ, যিটো হেলিকপ্টাৰ লগত যুদ্ধ কৰিব গৈছিলে বা বম পেলাব গৈছিলে। তো মানে ইমানেই ধুনীয়াকৈ সজাই মেলি থৈছে ন আগৰ বস্তু। এইটো কোনো চিম্পল নহয় বা কোনো নতুনকৈ বনাই থোৱা নহয়। সেইবিলাক আগতে যি ইংৰেজৰ দিনত যুদ্ধ হৈছিলে ন, সেইটো টাইমত যুদ্ধ হোৱা বস্তু এইখিনি মানে অলপ অলপ বেয়া হৈছে, হ'লেও মানে সজাই থৈছে যে মানুহে চাওক। কাৰণ কি আমি সেইটো টাইমত জন্মই হোৱা নাছিলোঁ যেতিয়া যুদ্ধ হৈছিলে ইংৰেজৰ। হেলিকপ্টাৰ, ট্ৰেইন, ফাইটাৰ জেট, A to Z আছে মানে, আৰু ইমান ধুনীয়াকৈ সজাই থৈছে কি ক'বা আৰু, মানে অসমৰ চাহ বাগিচাৰ দৰে। মানে চাই কিবা এটা নিজকে বহুত ভাল লাগি গৈছে। এইটো হ'ল মানে ইংৰেজৰ দিনত জেল, তলত আছে, ইয়াত ভিতৰত সোমাব নিদিয়ে। একচুৱেলি মই বাহিৰৰ পৰা ভিডিঅ' কৰিছোঁ। ইংৰেজৰ জেল মানে কেনেকুৱা ধৰণৰ আছিলে, কেনেকুৱা নাই, সকলোখিনি ইয়াতে আৰু লিখি থোৱা আছে। যদি কিছুমানে অহা নাই বা চাম বুলি ভাবে ন, তো আহিব পাৰা, বহুত ধুনীয়া আছে জাগা। ফটো চটো মাৰিব পাৰা, ভিডিঅ' কৰিব পাৰা, কিছুমান নাজানা কথা জানি যাবা যে আগৰ দিনত কেনেকুৱা কি আছিলে। ইয়াতে A to Z আছে। বেংগলৰ ফ্ৰীডম পাৰ্ক বুলি মাৰি দিবা, বিধানসভাৰ ওচৰতে আছে। এইটো জেল হয়। কি ধুনীয়া লাগে ন চাই, মা কচম, মই জেল আজিলৈকে জিন্দেগীত দেখাই নাই, বাট প্ৰথমবাৰ দেখিছোঁ। সেইটো মানে আগৰ দিনৰ জেলটো। এতিয়াৰ দিন জেলটো এনেকুৱা নহয় চাগে, মই বাট দেখা নাই, কিন্তু দেখি কিবা এটা ভাল লাগিছে। তো আহিলোঁ, কিমান ডাঙৰ পাৰ্ক আছে, ইমান ধুনীয়াকৈ সজাই থৈছে মানে। এতিয়াও যে মানে আগৰ দিনৰ বস্তুবিলাক আছে ন, তো মনে নহয়। তো যেনেকুৱা এইটো হ'ল ৰকেট এটা, বহুত ডাঙৰ ৰকেট। বম দিয়া না কি দিয়া নাজানো, বাট ৰকেট বুলি মই গম পাইছোঁ এইটোৱে। তো মানে এটা এটা বস্তু ধুনীয়াকৈ সজাই সজাই থৈছে মানে, যাতে মানুহে চাওক, ভিডিঅ' বনাওক, ফটো উঠক, কিছুমানে নাজানা মানুহে জানি যাব। এইটো পাৰ্ক মানে ধুনীয়া ধুনীয়াকৈ সজাই দিছে। মানে 4টা 5টামান হেৰি আছে, ৰকেট আছে, আৰু বহুত ধৰণৰ বহুত কিবা কিবি আছে। ট্ৰেইন আছে, আগতে যিবিলাক কয়লাৰ লগত চলিছিলে সেইবিলাকো আছে মানে। A to Z, আগৰ দিনৰ যুদ্ধ হোৱাটো। আৰু যুদ্ধ হৈ যিখিনি মানুহ মৰি গৈছিলে, তাৰ মানুহ মৰি যোৱাখিনি ইয়াতে লিষ্টটো ধুনীয়াকৈ দি থৈছে মানে। কেইজন মৰিলে, শ মানুহ মৰিছে, মানে হাজাৰ হাজাৰ মানুহ মৰিছে। তো টোটেলি লিষ্ট আছে আমাৰ ইণ্ডিয়াৰ, মানে অসমৰ হওক, বাহিৰৰ হওক, মানে বেংগলৰ, কৰ্ণাটকা, মানে অল এভৰিথিং ষ্টেট যিমানটা আছে ন, চব ইণ্ডিয়ালৈ ইয়াতে যুদ্ধৰ টাইমত মৰিছিলে সেইবিলাকৰ নাম লিষ্টত দি থোৱা আছে। এইটো ইমান ডাঙৰ পাথৰ ন, কেনেকৈ বনালে, কেনেকুৱা কি হ'লে মই ধৰিবই নোৱাৰিলোঁ। চ' এবাৰ যিসকলে অহা নাই ন, তো আহি পেলাই অলপ চাব।